নমস্কাৰ পুনৰ মই সকলোকে মোৰ চেনেলটোলৈ আন্তৰিক প্ৰীতি আৰু সম্ভাষণ জনাই আজি মই আন এটা ভিডিঅ' লৈ সকলোৰে আগত উপস্থিত হৈছোহি কিন্তু প্লিজ আপোনালোকে মোৰ চেনেলটো লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আজি আছে দশম শ্ৰেণীৰ ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠটিৰ ৩ নম্বৰ প্ৰশ্নৰ উত্তৰটো ৩ নম্বৰটো আছে এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন কোনখিনি কাম তেওঁলোকৰ অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা উত্তৰ এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন উক্ত কথাষাৰত ছাত্ৰ ছাত্ৰীসকলে গাঁৱত সোমাই নিজ ঘৰে ঘৰে গাঁৱে গাঁৱে অশিক্ষিত লোকসকলৰ জ্ঞান চকু মুকলি কৰিব লাগিব তেওঁলোকৰ নিজৰ জৰ্জৰিত অৱস্থাৰ কথা বুজাই তেওঁলোক যে হলনি খবৰ হল সেই বিষয়ে অৱগত কৰিব পাৰিব লাগিব বাতৰি কাকত আৰু জ্ঞান আৰু জগতৰ বাতৰি থকা পুথি পঢ়ি জ্ঞান অৰ্জন কৰি তেওঁলোকৰ অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব গাঁৱৰ মানুহৰ মাজত থকা কপটতা গুচাবলৈ চেষ্টা কৰিব লাগিব গাঁৱত কাৰোবাৰ বেমাৰ আজাৰ হলে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব নিজৰ ঘৰ আৰু গাঁওখন একোখন আদৰ্শ গাঁও কৰিবলৈ চাব লাগিব এইখিনি কাম ছাত্ৰৰ কৰ্তব্য আৰু এইখিনি কামেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ইমানতেই মোৰ ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ পুনৰ বেলেগ এটা ভিডিঅ' লৈ সকলোৰে আগত উপস্থিত হ'মহি